আপুনি এই অভ্যাসবোৰ গঢ়ি তুলিলে আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ উঠিব। 1. কম কথা ক'বলৈ শিকক। সকলো কথাতে নিজৰ মতামত দিয়াটো জৰুৰী নহয়। যি ব্যক্তিয়ে কম কথা কয় তেওঁৰ কথাৰ মূল্য বেছি। 2. সকলোকে সন্তুষ্ট কৰিবলৈ বন্ধ কৰক। যি ব্যক্তিয়ে সকলোকে সন্তুষ্ট কৰে তেওঁ নিজে কেতিয়াও সুখী হ'ব নোৱাৰে। নিজৰ শান্তিক প্ৰথম স্থান দিয়ক। 3. সময়ৰ মূল্য দিয়ক। যিয়ে নিজৰ সময় নষ্ট কৰে তেওঁ নিজৰ জীৱনটো নষ্ট কৰে। সফল মানুহে সময়ক বেছি মূল্য দিয়ে। 4. নিজৰ ওপৰত কাম কৰক। আনক সলনি কৰাৰ চেষ্টা এৰি দিয়ক। যেতিয়া আপুনি নিজকে সলনি কৰে তেতিয়াই পৃথিৱীখন যেন সলনি হয়। 5. মনটোক সবল কৰি ৰাখক। মানুহে কোৱা কথাবোৰ পাহৰি যাওক। শক্তিশালী মনটোৱে আপোনাক ভিৰৰ পৰা পৃথক কৰে। আপুনি যদি নিজকে শক্তিশালী কৰিব বিচাৰে তেন্তে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে।